সকল আপোনালোক নিশ্চয় ভালে আছে নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছে আপোনালোকৰ মাজলৈ পোনপ্ৰথমে আপোনালোক আটাইকে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক বছৰটো আপোনালোকৰ আটাইৰে মংগলময় হওক তাৰে কামনা কৰিছোঁ আৰু আজি 1 জানুৱাৰী তাৰিখে ভিডিঅ' এটি কৰিবলৈ আগবাঢ়িছোঁ এয়া হৈছে আমাৰ অকমানি আমি আহিছোঁ আজি দেওমৰ্ণলৈ মানে আপোনালোকে গমেই পায় আমি আগতে কৰ্মসূত্ৰে ইয়াতে আছিলোঁ আৰু তেওঁলোকৰ ঘৰত আজি খানা খাম বুলি আহিছোঁ এই 1 জানুৱাৰীৰ খানাৰ আয়োজন একো নাহি ভাল নাই বাৰু আমাৰ ইয়া যোগালীয়ে যোগাৰ কৰি আছে আমাৰ কৰ্মচাৰী বিন্দয় তিনিজন মংগলৰ পৰা আনিছো দেই আনিছো এওঁলোকে মানে জেংকে টেংকে নাহে হাজাৰ টকা এটাৰ আৰু সিফালে এই গৰম পানী উতলি আছে আৰু আমাৰ খাৱা জেগাটো দেখাই আছো এই ঘৰটো দেখিছেনে বাৰু তাতেই হ'ব সুধো লংকাৰ পৰা আহিছে খানা খাবাই সজাই লংকা আমাৰ ভাগিন চানা সমীৰণ কলিতা বস্তুটো হৈছে এইটো এটা প্ৰকাণ্ড হাঁহ আৰু এটা আছে প্ৰকাণ্ড ব্ৰইলাৰ মুৰ্গী আৰু আহিছে হাঁহ দুটা লগতে পঠাৰ মাংস থাকিব সকলোবোৰ দেখাই থাকিম আপোনালোকক বাবলি কি খাইছা কি খাইছা আবা আৰু মনে কৈছা নি খানা চিপছে দি মাছটো কম অলপ বঢ়িয়া পৰব নে কিবা অলপ কিবা জলদি চলদি হ'ব পাৰি হিচাপ নাই এপাচি শাকত এটা জলকীয়া নিচিনা হৈছে আমাৰ ভাষাত আহিব পাৰে কিবা এটা টানা লাগি প্ৰকাণ্ড কি মাছ এইটো মিৰ্গা প্ৰকাণ্ড মিৰ্গা এই 1 জানুৱাৰীত হৈ যাব হৈ যাব ভাঙান আমাৰ হেৰি কিলোৰে হৈছে এইবিলাক কিন্তু খাদ্যত দুখৰ অলপমান মানে খাদ্যত ভেজাল আছে অলপ এইটো 2 নম্বৰী খাদ্য হৈছে এইটো প্ৰকাণ্ড মাছ হৈ যাব এইটো পোৱাৰ পুঠি এইটো এক পোৱাৰ চটপটে আছে চৌকা জ্বলিল আমাৰ ৰান্ধনী ইয়াত ধুনীয়াকৈ একেবাৰে ড্ৰেছ চেছ কৰি আহি গ'ল ৰান্ধনী আমাৰ মেইন ৰান্ধনী আৰু ইয়াত চৌকা ইয়াত জুই দিয়া হ'ল আৰম্ভণি খুৰা এইটো 2 নম্বৰটো নেকি 2 নম্বৰটো ঠিক আছে এইটো হাঁহেনি এটা কণী উঠিছিল নেকি কণী হৈছে আৰু কণীকেইটা ক'ত এইকেইটা নেকি এইকেইটা কণী এইবিলাক মানে বিহুত হৈ গ'ল একো নাই আমাৰ লাভ হ'ল মাংস পালোঁ কণীও পালোঁ আৰু ব্ৰইলাৰটো চিত্ৰচেনা নীলা এইটো প্ৰথমটো আছিল এইটো 2 নম্বৰটো আমাৰ ঘূৰা কি আনিছে পানী এইয়া চিষ্টেম পানী আনা একদম পূৰা নিৰ্মল জল বেট বল লৈছে নেকি হা কি নাম তোমাৰ ঘৰ ক'ত তোমাৰ কাৰ লৈ আহিছা দেউতা অহা নাই কিহত আহিলা এইখিনি কিহত আহিলা খোজকাঢ়ি আহিলা মংগলৰ পৰা ৰাতিপুৱাৰ সাজ এওঁলোকে এতিয়া খাইছে মানে কামত ব্যস্ত ইমান কিন্তু উপায় নাই কাৰণে দুটামান খাই লৈছে কাৰণ আমাৰ খানা হওঁতে বহুত দেৰি হ'ব আমাৰ এইফালে আছে ভণ্টি এওঁৰ আজি মানে মিষ্টাৰত কিবা অকণমান অকণমান থাকে আৰু তিৰি মধুৰ এই কাজিয়া এই ভাল মানে কাজিয়া নালগিলি বোলে মৰম নাবাঢ়ে গতিকে এওঁলোকে তেওঁ মানে চিত্ৰকাকেইজনী ফোন কৰি ডাৰ্লিং আহা বুলি কওঁতে দাউৰি আছে বাইকেদি আনিব আহিছিলোঁ তেওঁ নাহিল ঠিক আছে বাৰু এওঁলোকে অলপ বল বান্ধি লৈছে কাম আৰু আছে বাকী
দেখোন দেখো এইটো হ'ল আপোনাৰ ব্ৰইলাৰ মাংস এইটো হ'ল হাঁহৰ মাংস হয় কথা পথাটো কেতিয়া বহিব ইয়াৰ পিছতে পথাটো আহিব 3 নম্বৰ হয় কথা হাঁহ নাখোৱাৰ কাৰণে পথা আৰু বৰালি মাছখিনি ক'ত থৈছি ঠিক আছে বাৰু এয়া আহি গ'ল গাখীৰ চাহ আৰু জিলাপি ডাঙৰ খুৰীদৈয়ে চাহ বনাই আটাইকে দিলে ধন্যবাদ খুৰীদৈ গাখীৰ চাহ কাপ দিয়াৰ বাবে আকৌ ইফালে চলিছে চিৰা মখাৰ গোটেই বগৰী খাব পাৰিব বগৰী বা বিভিন্ন টেঙা বুলি ক'লে চিৰা তিনিমখাৰ চিৰাৰ লগাই থাকে এইটো আমাৰ ডাঙৰ খুৰীদৈৰ ডাঙৰ বোৱাৰীজনী এয়া বগৰী আৰম্ভ কৰিছে ইয়াতে আমি অলপ খাব পাওঁ গম পাইছোঁ অলপ পিছত সেয়া ৰান্ধনী সন্থা বিলেনি নামি গেল এই লাষ্টতহে হৈছে এতিয়া অলপ ধৰি আহিল নেকি কি লাগে হেলে নহ'লে ভাত নাখা নেকি বঢ়িয়া আন্দোলন খুৰা কেনেকুৱা হৈছে ডাঙৰ খুৰীটো মেইন বিলেনি বাবলি বাবলি নেকি এতিয়া চোনা যি কৰে কৈ থাকক ঠিক আছে এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আজি বছৰৰ প্ৰথমটি দিন আমি সুন্দৰভাৱে উদযাপন কৰিলোঁ আটাইকেইটা পৰিয়াল মিলি সঁচাকৈ খুব ভাল লাগিল আৰু নতুন বছৰ এই প্ৰথমটি দিনত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আটাইৰে মংগল হয় আৰু পুনৰবাৰ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইহঁতে খেলি আছে বেডমিণ্টন মনে মিলা মানুহকেইজনীৰ লগত আজি খুব সুন্দৰভাৱে আমি প্ৰীতিভোজন কৰিলোঁ যিহেতু আমি ঘৰলৈকে যাব লাগিব সেইবাবে প্ৰথমতে বহি খাই লৈ গুচি আহিলোঁ খুৰীদেউকেইজনী পিছত খালে বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ নতুন এটি ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই